হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে বুলি। বহুত দিনৰ পৰা মই ভিডিঅ' বনাব পৰা নাই কাৰণ মোৰো গা বেয়া আছিল আৰু লগতে মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰা পোৱালিটোৰো গা বেয়া আছিল। সেইবাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বাবে ক্ষমা কৰিব। আজি আকৌ বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। সেইটো হৈছে গুড়ৰ খুৰমা। এয়া চাওকচোন কি ধুনীয়া হৈছে, আৰু মই আপোনালোকক ভাঙিও দেখুৱাই দিছোঁ। চাওকচোন ভিতৰৰ পৰাও খাবলৈ খুব ধুনীয়া জুচি টাইপ হৈছে, বহুত ভাল হৈছিলে খাবলৈ। আপোনালোকে এদিন এনেদৰে বনাই খাই চাওকচোন, বহুত বেছি খাই ভাল পাব। হোটেলত কিনাতকৈও বহুত বেছি ভাল হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক আৰু খাই নিশ্চয় ভাল পাবই। তো বেছি দেৰি নকৰি ব'লক আমি ভিডিঅ' মাজলৈ যাওঁ। মইনো কেনেকৈ বনালোঁ গুড়ৰ খুৰমা, খাবলৈ বহুত টেষ্টি হৈছিল। ব'লক তেতিয়াহ'লে। গুড়ৰ খুৰমা বনাবৰ কাৰণে আমাক কি লাগে আহক চাই লওঁ। মই ইয়াতে লৈছোঁ, বাতিটোত আগতেই 1.5 কাপ লৈ থৈছোঁ তলত, আৰু এয়া 1 কাপ। এই কাপটোৰ জোখেৰে মই টোটেল 2.5 কাপ লৈছোঁ ময়দা। এতিয়া মই 1/4 কাপ ৰিফাইন তেল দিছোঁ। আপোনালোকে ইয়াৰ বদলি গৰু ঘিউ দিব পাৰে। আৰু মই সৰু চামুচখনেৰে, একেবাৰে সৰুখনেৰে এয়া অকণমান বেকিং পাউডাৰ দিছোঁ। ইয়াতকৈ বেছি নিদিব, ইমানটোৱে চাফিচিয়েণ্ট হয়। এতিয়া মই ইয়াতে ডাঙৰ 2 চামুচ গৰু ঘিউ দি দিছোঁ। গৰু ঘিউ দিলে ইয়াৰ খাবলৈ টেষ্টটো বহুত বেছি ভাল হয়। আপোনালোকে থাকিলে দিব, নিদিলেও কথা নাই বাৰু। এতিয়া আমি গোটেইখিনি ভালদৰে মিক্স কৰি পেলাই ময়ন দি ল'ম। ময়নটো দিলেহে বস্তুটো খাবলৈ ভাল হয়। তো এতিয়া মই ভালদৰে ময়ন দি ল'ম। এয়া চাওকচোন, আমাৰ ময়নটো ৰেডি হৈ গৈছে। আপোনালোকে এনেকৈ হাতেৰে এনেকৈ বান্ধি চাব, যদি এবাৰতে এনেকৈ বান্ধ খাই যায় ধুনীয়াকৈ, তো আমাৰ ময়নটো ৰেডি হৈ গৈছে। আৰু ময়ন দিব নালাগে, ইমানতে হৈ গৈছে। মই এতিয়া ৰুম টেম্পাৰেচাৰ ঠাণ্ডা পানীৰে অকণমান দি পেলাই মুঠি ল'ম ভালদৰে ডোটো বহুত বেছি এনেকৈ বেছিকৈ মুঠিব নালাগে, অলপ মুঠিলেই হৈ যায় খুৰমাৰ কাৰণে। বেছি মুঠি থাকিলে খুৰমাটো ভাল নহয়। তো মই ইয়াতে আৰু অকণমান পানী দিম। পানীটো আপোনালোকে নিজৰ হিচাপৰ অনুযায়ী দিব, ইমান পানীৰ প্ৰয়োজন নায়েই, অকণমান পানীয়ে হৈ যায়। 1/2 কাপতকৈও কম পানী লাগে। তো এনেদৰে মই এতিয়া ডোটো ভালদৰে বনাই ল'ম। এয়া চাওকচোন, মই ভালদৰে মুঠি ল'লোঁ। বহুত বেছি আমি টাইটকৈ ডো বনাব নালাগে। এয়া চাওক, এটা হিচাপত আপোনালোকক চৌকা দেখাই দিছোঁ। এয়া চাওকচোন, খুৰমাৰ ডোটো বহুত বেছি মুঠিব নালাগে, অলপ মুঠিলেই হয়। এয়া চাওক, এতিয়া এইখিনি আমাৰ পাৰফেক্টলি হৈ গ'ল। এয়া মই এনেদৰে 2টা লাডু বনাই লৈছোঁ। এতিয়া মই বেলি ল'লোঁ, আৰু তাৰপিছত এতিয়া আমি স্কোৱাৰ চাইজতে কাটি ল'ব লাগিব। আমি স্কোৱাৰ চাইজত কাটি ল'লোঁ ৰুটিখন। এতিয়া আমি ছাইডবিলাক স্কোৱাৰ শ্বেপতে আকৌ ছাইডবিলাকো কাটি দিম। সেইখিনি আমি নিদিওঁ, পিছত আকৌ আমি সেইখিনি এনেদৰে বনাই ল'ম। এতিয়া আমি স্কোৱাৰ চাইজত ধুনীয়াকৈ শ্বেপ দি কাটি ল'ম। আৰু এটা কথা, আপোনালোকে মই দেখুৱাবলৈ থাকি গ'ল, সেইটো কাৰণে চৰি। আপোনালোকে অলপ ডাঠকৈ ৰাখিব, বৰ বেছিকৈ হেৰিটো খুৰমাটো নাকাটিব। বেছি পাতল হ'লে খুৰমাটো ভাল নহয়, অকণমান ডাঠকৈ বেলিব লাগে। তো এনেদৰে মই স্কোৱাৰ চাইজতে গোটেইখিনি কাটি ল'ম। এয়া চাওকচোন, মই এটা পিচ আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। ইমানটো চাইজতে ডাঠকৈ কাটিব লাগিব আমি তেনেদৰে। এতিয়া মই বাকীখিনিও এনেদৰে ৰেডি কৰি ল'ম, ইমানটো চাইজতে কাটি। কেৰাহী এখন পাতি লৈছোঁ, তাতে ৰিফাইন তেল সৰহকৈ অলপ দি লৈছোঁ। এতিয়া ভালকৈ তেলখিনি মই গৰম হ'বৰ কাৰণে দিছোঁ। এতিয়া আমি লাহে লাহেকৈ দি দিব লাগিব, আৰু গেছটো একদম কমাই থ'ব লাগিব। এতিয়া মই লাহে লাহে দি দিম। মই দুবাৰকৈ ভাজি ল'ব লাগিব, ফ্ৰাই কৰি ল'ব লাগিব, দুবাৰ কৰি ল'ব লাগিব। এতিয়া ফাৰ্ষ্ট বেচ দিছোঁ। আমি প্ৰথমতে লৰাই নিদিওঁ, নিজে যেতিয়া ওপৰলৈ উঠিব তেতিয়া আমি লাহেকৈ লৰাই দিম। একেবাৰতে খালি সৰহকৈ নিদিব, এটা হিচাপত দিব।
ধানখিনিয়ে মই প্ৰথমতে ফ্ৰাই কৰি ল'ম। গেছটো কমাই ৰাখিছোঁ একদম। এতিয়া যেতিয়া নিজে ওপৰলৈ উঠি আহিব তেতিয়া আমি লাহেকৈ লৰাই দিব লাগিব। এতিয়া নাই হোৱা লৰাই দিবৰ কাৰণে। এতিয়া এইখিনি ওপৰলৈ উঠি আহিছে, তো আমি লাহেকৈ উলটিয়াই দিম। এতিয়া আমি গেছটো কমাই পেলাই ফ্ৰাই কৰিম। এয়া চাওকচোন, আমাৰ খুৰমাখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। জোখতে ৰাখিব লাগিব, ইয়াতকৈ বেছি ফ্ৰাই কৰিব নালাগে। খালি লাষ্টৰ 1 মিনিটটো আমি হাই ফ্লেম কৰি দিব লাগে, কাৰণ ইয়াৰ যিটো তেল থাকে সেইটো 1 মিনিটত বঢ়াই দিলে তেলটো গুচি যায়। তো সেইকাৰণে 1 মিনিট বঢ়াই দিব লাগে। মই আগতে 1 মিনিট ৰাখি দিছিলোঁ। তো এতিয়া হৈ গৈছে, আমি এইখিনি নমাই ল'ম। আকৌ বাকী থকাখিনিও আমি এনেদৰে ফ্ৰাই কৰি ল'ম। তেলত যেনেকুৱা খুৰমা পায় আমি তেনেকুৱাই চেম বনাম। তো আমাক লাগিব 100 গ্ৰাম চেনি। এয়া মই চেনি দিলোঁ আৰু 50 ml পানী দিছোঁ আৰু এয়া আধা কাপ গুড় দিছোঁ, আধা কাপতকৈ কম গুড় দিছোঁ। এতিয়া আমি এইখিনি ভালদৰে এটা তাৰ অহালৈকে ভালদৰে গলাই ল'ব লাগিব। গেছটো বঢ়াই ৰাখিব। এইখিনি চাওক, আমাৰ চেনি চিৰাপখিনি ৰেডি হৈ গৈছে। মই আপোনালোকক কিমান তাৰ আহিছে দেখাই দিম ৰ'ব। আমাৰ গুড়ৰ চিৰাপটো এটা তাৰ আহিলেই হৈ যায়। এতিয়া ৰেডি হৈ গ'ল, আমাৰ গুড় হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। গেছটো বন্ধ কৰি এতিয়া আমি এইখিনি ইয়াতে ঢালি দিম আৰু ভালদৰে লৰাই দিব লাগিব। মই খুৰমাখিনি 5 মিনিটমান লৰাই পেলাই ঠাণ্ডা হ'বৰ কাৰণে দিলোঁ। এতিয়া 5 মিনিট হৈ যোৱাৰ পাছত আকৌ মই 2 মিনিটৰ কাৰণে গেছত দি দিছোঁ, অকণমান গৰম হ'বৰ কাৰণে। এতিয়া মই ৰাখি দিম। এয়া চাওকচোন, খুৰমাখিনি ঠাণ্ডা হোৱাৰ পাছত এয়া চাওক কি ধুনীয়া হৈছে, একদম পাৰফেক্ট হৈছে। এয়া চাই লওক, অকণমান ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিব লাগে। মই আপোনাক এটা পিচ দেখাই দিছোঁ ওচৰৰ পৰা। এয়া চাওক কি ধুনীয়া হৈছে, একদম দেখিছেনে, পাৰফেক্ট হৈছে। যিসকল হালোৱাই হয় তেওঁলোকে এনেদৰে বনায়। এয়া চাওকচোন, আমাৰ গুড়ৰ খুৰমাখিনি ৰেডি হৈ গ'ল। দেখিবলৈ ইমান ধুনীয়া হৈছে চাওক, খাবলৈও বহুত বেছি ভাল হৈছিলে। মই প্ৰায় এনেদৰে বনাই লওঁ ঘৰত খাবৰ কাৰণে, বহুত বেছি ভাল লাগে খাই। আৰু চেনিটো আপোনালোকে নিদিলেও হয়, যদি গুড় দি বনাই খাব বিচাৰে গুড় দিও বনাই খাই চাব পাৰে। এপিচ মই আপোনালোকক ভাঙি দেখুৱাই দিছোঁ, চাওকচোন ইমান সহজতে ভাঙি গৈছে, কিমান ধুনীয়া জুচি টাইপ হৈছে, খাবলৈ বৰ ভাল হৈছিলে। আপোনালোকে এনেদৰে এদিন ট্ৰাই কৰি চাওকচোন, খাই বহুত ভাল পাব। আৰু চেনিটো নিদিয়াকৈও বনাব পাৰে, অকল গুড়তেও দিব পাৰে। তেতিয়া গুড় অকণমান বেছি দিব, বহুত বেছি দিলেও গুড়টো মানে গেলেপা লাগি যায়, তিতি থকা দি হয়, এনেকৈ শুকাই নাযায়, মানে ড্ৰাই নহয়। তো গুড়ৰ পৰিমাণটো একদম হিচাপত দিবলৈ চেষ্টা কৰিব। আশা কৰিছোঁ আপোনালোকে আজি এই ৰেচিপিটো ভাল পালে। যদি ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব। লগতে বেল আইকনটো অন কৰি থ'ব, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে গম পায়। আকৌ এটা নতুন পুনৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিলোঁ, বাই বাই, টেক কেয়াৰ।